খঙত কিবা কিবি কোৱাৰ পিছত কি হয়? সম্পৰ্কবোৰ ভাঙি যায়, কাৰোবাৰ মনত আঘাত লাগে, মুখৰ পৰা ওলাই যোৱা শব্দবোৰ আৰু কেতিয়াও ঘূৰি নাহে। এই খঙে তোমাক বাৰে বাৰে পৰাজিত কৰে আৰু তুমি বাৰে বাৰে একেটা জালতেই আবদ্ধ হৈ পৰা। কিন্তু শুনা, খঙৰ লগত যুঁজ দিলে খং আঁতৰি নাযায়। খঙক দবাই ৰাখিলেও ই নাইকিয়া নহয়, বৰঞ্চ ই ভিতৰত সোমাই থাকে আৰু পিছত কেতিয়াবা অধিক ভয়ংকৰ ৰূপত বাহিৰলৈ ওলাই আহে। খঙক বুজিব লাগিব, খঙৰ বন্ধু হ'ব লাগিব আৰু খঙক পৰিৱৰ্তন কৰিব লাগিব। খং কোনো ৰাক্ষস নহয়, ই তোমাৰ শক্তিহে। সেই একেই শক্তি যিটো তোমাৰ মাজত উৎসাহ, আৱেগ আৰু জীৱন হৈ আছে, মাথো ই ভুল দিশত প্ৰবাহিত হৈছে। যদি ইয়াক সঠিক দিশত দিশ দিয়া হয়, তেন্তে এই খঙেই তোমাৰ আটাইতকৈ ডাঙৰ শক্তি হৈ পৰিব পাৰে। গতিকে খঙক হত্যা নকৰিবা, ইয়াক বুজিবলৈ চেষ্টা কৰা, ইয়াক সঠিক পথলৈ পৰিচালিত কৰা আৰু ইয়াক সংগীতলৈ ৰূপান্তৰ কৰা।